সেইটোতো যিহেতু ছট পূজা আহি আছে আৰু আজিৰ পৰা মানে ছট পূজা লাগিছে ছট পূজা মানে বজাৰত গৈ আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ছট পূজা বজাৰত কি ওলাই ব্লগটো চাব গৈ আছোঁ বলক মই আহি আমাৰ জাগিৰত সভাবিধৰ তলত আহি পাইছোঁ আৰু ইয়াতে মানে মোৰ বন্ধু এজনো আছে আৰু তেখেতক সুধিম যে ছট পূজাত কি লাগে কি নালাগে আৰু গোটেইখিনি তেওঁ কৈ দিব আৰু এতিয়া গুচি আছে এয়া হৈছে আমাৰ জাগিৰত অভাৰব্ৰিজৰ তলতে আৰু আজিৰ দিনটোত কুঁহিয়াৰ লাগে কুঁহিয়াৰ দেখিছে চাগে পাত থকা একদম কুঁহিয়াৰ আৰু সেইজন মোৰ লগৰজন সেইজনে মোৰ লগৰজন দেখিছে হেপী ছট পূজা সেইজনে মোৰ বন্ধুজনে ধুনীয়াকৈ বেছি আছে ছট পূজা উপলক্ষে আৰু তেওঁ গোটেইখিনি কৈ দিব যে ছট পূজাত কি লাগে কি নালাগে গোটেইখিনি কৈ দিব হা বৰ্তমান মই তেওঁৰ দোকানখন দেখুৱাই আছোঁ এইখনে হৈছে তেওঁৰ দোকানখন একদম ধুনীয়াকৈ আদা চাদা মানে গোটেইবিলাক দেখিছে নেকি চাওক আৰু এইফালেও চাওক মই ছট পূজা উপলক্ষে একদম মানে বজাৰ আৰু যিহেতু বজাৰখনত কি ওলাইছে কি ওলোৱা নাই মই গোটেইখিনি দেখুৱাইছোঁ আপোনালোকক তথাপিও ছট পূজাত কি লাগে কৈ দিয়াহে কি লাগে পূজাখনত পূজাটো 24 বিধ ফলে লাগে 24 বিধ ফল সম্পূৰ্ণ লাগে তোৰ ৰবৰটেঙা ৰঙালাও হালধি আদা জলফাই নাৰিকল লেচেৰা সম্পূৰ্ণ বস্তু লাগে আপেল আঙুৰ মানে কি তুমি যিখিনি আনিছা গোটেইখিনি বস্তু লাগেই গোটেইখিনিয়ে লাগে হয় নেকি আৰু কুঁহিয়াও আনিছা নেকি তামোল পাণ কুঁহিয়াৰ চব লাগে ন মানে কি ইয়াতে তেওঁলোকে যিমানখিনি বস্তু ওলাই দিছে বজাৰত হা সেইলোকো লাগে ন যিহেতু কাতি মাহ মানে আমাৰ কাতি বিহু গ'ল আৰু কাতি বিহু যোৱাৰ পিছতে মানে তামোল ওলাই পৰে বিক্ৰী হৈছে নে এইটো বিক্ৰী হৈ আছে ন আৰু যদি মানে এইটো নলয় তেতিয়াহ'লে হেৰি বোৱা তামোল লৈ যায় আৰু বহুতে মানে কি ছট পূজাৰ কাৰণে নতুন তামোলে লৈ যায় কুমলীয়া হওক বাৰু যিয়ে নহওক বাৰু ঠিক আছে আৰু ইয়াতে বাইদেউহঁতে যি বস্তু আনিছে বেচিবৰ কাৰণে ছট পূজা উপলক্ষে আৰু গোটেইখিনি বস্তু লাগেই আৰু মই দেখুৱাই আছোঁ কি আনিছে বাইদেৱে এয়া কুঁহিয়াৰ মানে কি পাতটো মেইন পাতটো থাকিব লাগিব ন বাইদেউ পাতটো থাকিব লাগিব পাতটো মেইন গতিকে ইয়াত কল এইখিনি হ'ল হৈছে জলফাই তাৰপিছত খেলুকখিনি দেখুৱাইছোঁ আপোনালোকক আৰু তামোল পাণখিনি দেখুৱালোৱে কল আৰু সেয়া হৈছে আধা কেইটামান বজাত আহিছিলে ৰাতিপুৱা 6টাতে আহিছে ক'ৰ পৰা আহিছে আপোনালোকে মাণিপুৰৰ পৰা ন মৰিগাঁও মাণিপুৰ বুলি কৈছে তাৰ পৰা আহিছে আৰু চাওকচোন আমাৰ জুম্বিল মেলাত আহেনে নাই সলাবৰ কাৰণে আহে ঠিক আছে এয়া এয়া নাৰিকল মানে কি গোটেইবিলাক বস্তু লাগে বুলি কৈছে আৰু এইবিলাক হালধি হয় এইবিলাক কচু হয় তাৰপিছত এইবিলাক ৰঙালাও তাৰপিছত নাৰিকলটো চিনি পাইছে আৰু লেচেৰা জলফাইখিনি দেখুৱাই গ'লোঁ আপোনালোকক আৰু ইয়াতো আনিছে পিছা তামোল আৰু কিছুমানক যদি মানে বাকলি থকা নাৰিকল লাগে তেতিয়াহ'লে বাকলি থকা নাৰিকল আছে ইয়াতে আৰু চাওকচোন তামোল পাণ আৰু কিন্তু এই টেঙাটো কিন্তু পোৱাটো অসম্ভৱ তথাপিও যে এই টেঙা আপোনাৰ নে তোমাৰ আপোনাৰ বহুত বিচাৰি ঘৰৰ নে বিচাৰি কিনি আনিছে ন বিচাৰি পাইছেনে বোলো পাইছে ন বহুতৰ তাত মানে টেঙা নাইকিয়াই হৈ গৈছে বিশ্বকৰ্মা পূজাৰ সময়তে আধা আধি প্ৰায় নাইকিয়াই হৈ গৈছে আৰু চাওক সেইবিলাক দিছে কাষ্টমাৰ পৰা কিনি আছে চাওক বাচি আছে কিনি আছে দেখিছে এয়া হৈছে হালধি এইখিনি যে হালধি এইবিলাক চব যেতিয়া টুকুৰি ডাঙৰ টুকুৰিটো যেতিয়া যাব হা তেতিয়া মানে লৈ যাব আৰু নদী পাৰলৈকে এইবিলাক তাৰমানে হেৰি সূৰ্য ভগৱানৰ তাৰমানে হেৰি কৰে না পানীত গৈ পিনে তেতিয়া লাগে ন ডাঙৰ টুকুৰিটোতো বহুত বস্তু সজোৱা থাকে যেতিয়া আপোনাৰ কি জানে যেতিয়া তেওঁলোকে মূৰত কৈ ডাঙৰ টুকুৰিবিলাক যে লৈ যায় মাথাত কৰি
আৰু ইমান ডাঙৰ ডাঙৰ টুকুৰি লৈ যায় মাথাত কৰি কি বস্তু যায় হয়নে? গতিকে সেইখিনি আমি গম পোৱা নাছিলোঁ, কিন্তু এতিয়া আমি সাধাৰণতে গম পাইছোঁ। কাৰণ টুকুৰিটো তেতিয়া ঢাকি লৈ যায় যে, ঢাকি লৈ যোৱাৰ ফলত আমি দেখা নাপাওঁ কি লৈ যায়। বাইদেউ লৈছে আদা পাত ন, আদা গছ আৰু হালধি গছ লৈছে। আৰু পিঠাও লাগেনে এইটো সময়ত বাইদেউ? পিঠাও বনাব লাগে ন? মানে কি আমাক যে ছট পূজাত মানে পিঠা চিঠা যে খাব দিয়ে। চব বাইদেউতে বাচি আছে চব। এতিয়া মই আপোনালোকৰ এইখিনি বজাৰ যিখিনি আছে এইখিনি দেখুৱালোঁ, আৰু বাইদেৱে এইখিনি হালধি লৈ আছে। বলকচোন আৰু অলপ দেখুৱামগৈ অলপ আপোনালোকক। আৰু মোৰ বন্ধুজনে কৈয়ে দিলে কি দৰকাৰ হয়, কি দৰকাৰ নহয়। আৰু তথাপি মই আপোনালোকক অলপ বজাৰখন দেখুৱাই আছোঁ। অলপ বজাৰখন দেখুৱাবৰ কাৰণে আহি আছোঁ। বজাৰখন চাওক, ছট পূজা উপলক্ষে বজাৰত কেনেকৈ ৰাইজে ভিৰ কৰি পৰিছে দোকান, আৰু মই দেখুৱাই আছোঁ আপোনালোকক। বাইদেউ কি খালি আদা? বাইদেউ আদা লৈ বহি আছে, আৰু এইখিনি যায় এইখিনি কুঁহিয়া চাওক। এইখিনি কুঁহিয়া হয়। আৰু মই বজাৰখন দেখুৱাই আছোঁ আপোনালোকক। এইবিলাক জলফাই কেনেকৈ কেজি? 10 টকা পোৱা, মানে 40 টকা কেজি। 80 টকা কেজি বুলি ক'ব লাগে, মানুহ চিনি নাপায় তই। ধনী দুখীয়া মানুহ চিনি পায় কি নাপায়? বাপ কৰে দেখিছেনে নাই? এই ছট পূজা আমাৰ নে তোমালোকৰ? আজি ছট পূজাৰ দিনা তাৰ নিজৰ ঘৰত ধুনীয়াকৈ মানে পূজাৰ কাৰণে হেৰি গোটাব লাগে, বজাৰ চজাৰ, আৰু সি মানে ইয়াত বজাৰত আহিছে। দিয়া বজাৰ কেনেকুৱা? কি কৰি আছা দাদা? কি কৰি আছে? এয়া মাৰ্কেটিং। এতিয়া ছট পূজা উপলক্ষে মই যিখন বজাৰ দেখুৱাইছোঁ আপোনালোকক, সেই বজাৰখিনি দেখুৱাইছোঁ। এইখিনি হৈছে মেইন কুঁহিয়া। আৰু যিহেতু মানে কি আপোনালোকে আজিৰ দিনটোত য'তে যায় জামবুঢ়া, এইটো বঙালীতে জামবুঢ়া বুলি কয়, আমি ৰবাব টেঙা বুলি কওঁ। আৰু হালধি গছ পাবই, আৰু কেঁচা তামোল এইবিলাক বজাৰ। এইখেতে মাত দিছিলে, আৰু তেওঁৰ দোকানখন হৈছে এইখনে। কেনেকুৱা বজাৰ? কেনেকুৱা বেয়া? কিয়? তুমি হালধি গছ অনা নাছিলে? হালধি আৰু আদা কৰা নাই আৰু ন? দিয়া, এইখনে হৈছে পূজাৰ পৰা ভিৰ মাৰ্কেট। দেখুৱাই আছোঁ ৰ'বা এইপিনে। মানে কি যিফালে যায় কুঁহিয়া মানে দেখিবই আৰু পাতৰ সহ মানে কুঁহিয়া দেখাই পাব। আৰু বলকচোন এইবিলাক মোৰ ডাবকেইটা এটা আহি পালেও আজি আহি পালে। গতিকে দাদাই মানে ৰবাব টেঙা লৈ আহিছে, অমিতা লৈ আহিছে দেখিছে, আৰু লগতে ডাব। কাৰোবাক যদি ডাব নালাগে তেতিয়াহ'লে শুকান নাৰিকল লৈ যাব, আৰু যদি লাগে ইয়াৰ পৰা লৈ যাব পাৰিব ধুনীয়াকৈ। আৰু এইটো নামটো পাহৰিছোঁ, এইটো নামটো কি আছিলে দাদা? বকফুল মই কিন্তু খাওঁ দেই, একদম বৰা বনাই ধুনীয়াকৈ খাওঁ। বজাৰখন দেখুৱাই আছোঁ আপোনালোকক। যিফালে যায় হালধি গছ দেখা পাব, আৰু কেনেকুৱা বজাৰ কেনেকুৱা? ভাল। কিন্তু আজিৰ দিনটোত কিন্তু এই কুঁহিয়া আপোনালোকে যিমানে ৰস নাখাওক, কিন্তু আজি এই কুঁহিয়া মানে পাতৰ সহ লাগিব। দাদা লৈছে। দাদা গোটেইখিনি বজাৰ হৈ গ'ল? গোটেইখিনি বজাৰ হৈ গ'ল আৰু ইয়াতে দাদাই যি বজাৰ লৈছে সেইখিনি মই গোটেইখিনি দেখুৱাইছোঁ। চাওক হালধি পাত লৈ লৈছে দাদাই। ঠিক আছে, আপোনাৰ ছট পূজা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থেংক ইউ। চাওক এইবিলাক হালধি গছ আৰু জেগাত আছে বোলে। যিফালে যায় আজি একদম বজাৰ পুৰা ভিৰ।
কিন্তু এনেকুৱা এখন বজাৰ সদায় নাপায়, হয়নে নহয়? সেইকাৰণে ঘূৰিও ভাল লাগে, চাইও ভাল লাগে। পূৰা বজাৰ ভিৰ একদম। এয়া মই ছট পূজা মানে বজাৰ দেখুৱাই আছোঁ, ছট পূজাৰ বজাৰ। আজিৰ দিনটোত আপোনালোকে য'তেই নাযাওক, মানে যিখন বজাৰতে নাযাওক, আপোনালোকে একদম কুঁহিয়াৰ আজি ধুনীয়াকৈ পাত থকা দেখিবই আৰু। বাইদেউ কেনেকুৱা বজাৰ? কিয় বাইদেউ একদম মানে দোকান খালী হৈ গৈছে আৰু বেয়া হৈ বুলি কৈছে আৰু ঠিক নহয়। আৰু দেখুৱাইছোঁ এইখনেই হৈছে আমাৰ জাগীৰোড মানে অভাৰব্ৰিজৰ তলতে, মই বৰ্তমান অভাৰব্ৰিজতে আছোঁ। আৰু এইটো আছিলে আমাৰ পুৰণা ৰেল গেট। আমাৰ এই ভাইটিজন আহিছে বেলগুৰি পৰা আহিছে, তেওঁ মানে বজাৰত এয়া বিক্ৰী কৰিবৰ কাৰণে। বাবু কি আনিছা? ৰাতিপুৱা কেইটামান বজাত আহিছিলে? ৰাতিপুৱা 8টাত আহিছে। আৰু এয়া নেমু বেছি আছে আৰু কচু দেখিছে, কচু বিক্ৰী কৰি আছে। আৰু জলফাই কেইটকা কেজি বেছি আছে? 40, মানে 10 টকা পোৱা। যিহেতু মানে পূজা উপলক্ষে দাম বাঢ়ি গৈছে। কেনেকুৱা বজাৰ? ভাল, বেছি দেখা ন? যিহেতু বজাৰখনত আপোনালোকক দেখুৱাই আছোঁ, আৰু মই যদি কিবা এটা নলওঁ, গতিকে মই খাবৰ কাৰণে মানে লওঁ। গতিকে মূলা দেখা পালোঁ, মূলাকে ল'ম বুলি ভাবিলোঁ দাদাৰ পৰা। এনেকৈ এভৰি ছট পূজা এতিয়া মোক কেইমুঠি দিব? মই ক'লে 3 মুঠি বুলি। এবাৰ অলপ আগতে ক'লে মোক 3 মুঠি দিম বুলি। 4 মুঠি দিয়ক। হা, কম নহ'ব? মানে কি 3 মুঠি দিছোঁ আৰু কেনেকৈ দিম? এনে 10 টকা মুঠি বেছি আছোঁ, 3 মুঠি দিছোঁ আমি। 4 মুঠি দিয়ক। 4 মুঠি দিলে আমি আৰু একো নাথাকে। 4 মুঠি দিলে বোলে একো নাথাকে। গতিকে উপায় নাই, লৈ লওঁ নেকি। দাদাৰ পৰা লৈ ল'লোঁ 20 টকাত, মানে 3 মুঠি মূলা, 3 মুঠি লৈ লওঁ। আৰু এইটো হৈছে দৌন শাক, আৰু দৌন শাক মানে খুবেই মই ভাল পাওঁ। গতিকে দাদাৰ পৰা দৌন শাক লৈ ল'লোঁ। দাদা ঘৰ ক'ত? মদনগুৰিৰ পৰা আহিছে। ৰাতিপুৱা কেইটামান বজাত আহিছে? আহিলে? আপুনি বিহাৰী মানুহ নে বঙালী মানুহ? বিহাৰী যদি আজি ছট পূজা আছিলে, হয়নে নহয়? বাৰু যি নহয় এইখিনি লৈ ল'লোঁ। বজাৰখিনি লৈ এনেকৈ আহি আছোঁ। এই বাইদেউ এজনী বেছি আছে তাতো এই ছট পূজা উপলক্ষে আৰু অন্তিম শেষত দেখুৱাই আছোঁ আপোনালোকৰ বজাৰখন। আৰু বজাৰখন ধুনীয়াকৈ চাওক। আমাৰ এই বগা স্কুটি কিনি আছে, তেখেতো মানে বজাৰ কৰিছে। দাদা বজাৰ কৰি আছে নেকি? দাদা বজাৰ কৰি আছে। হেপী ছট পূজা। থেংক ইউ। আৰু দেখুৱাইছোঁ আপোনালোকক আজি মই ছট পূজা উপলক্ষে আমাৰ জাগীৰোড বজাৰখন। কেনেকুৱা বজাৰ? কেনেকুৱা? বজাৰটো মুঠত পূজা বজাৰটো অলপ ভালেই হ'ব লাগিছিল, কিন্তু আজিতো বেয়াই হ'ল। এতিয়া দোকানীবোৰ আমি আৰু বহি আছোঁ এইফালে। হ'লেও আজিৰ কাৰণে অলপ আনকমন চব্জি উঠাব লাগিছিল। মানে কি ধৰক আপোনাৰ জলফাই, এইবিলাক ধৰক হালধি গছ, আদা গছ, এইবিলাক বহুত বিক্ৰী হৈ আছে। হয় নে নহয়? মাৰ পূজাত যিখিনি লাগে গোটেইবোৰ ধুনীয়াকৈ বিক্ৰী হৈ আছে। সেইখিনি উঠাব লাগিছিল। ছট পূজালৈ ধন্যবাদ। থেংক ইউ। আপোনালৈ থাকিলে জয় ছট মা কি জয়। আৰু ধুনীয়াকৈ মই বজাৰখন দেখুৱাইছোঁ আপোনালোকক। চাওক বজাৰ হৈ গ'ল, আৰু আপোনালোকৰ ধুনীয়াকৈ ছট পূজা উপলক্ষে বজাৰখন দেখুৱালোঁ। আৰু ধুনীয়াকৈ এতিয়া আপোনাৰ চাহ একাপ খাওঁ। হয়, বিক্ৰী হৈ আছে কুঁহিয়াৰ বিক্ৰী হৈ আছে। গাড়ী পালেহি, গাড়ী চব পাই দুদিন মানে হেৰি পোৱা নাপায়। আগতে লওঁ নেকি ন, এইকেইটা পাই লওঁ।